নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীণত এখন গভৰ্ণমেণ্ট নটিফিকেশ্যন দেখা পাইছে। বেচিকেলি অফিচ অফ দ্য ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ কাম BMC সমগ্ৰ শিক্ষা ৰংগিয়া ডিষ্ট্ৰিক্টৰ বা ৰংগিয়া জিলাৰ এই নটিফিকেশ্যনখন, আৰু এই নটিফিকেশ্যনখন জাৰি কৰা হৈছে 2/9/2025 তাৰিখে। আদেশ অনুসৰি এতিয়া সকলো এলিমেণ্টাৰী স্কুল LP, ME, MV যি BO কাম BMC ৰংগিয়াৰ অন্তৰ্গত এই সকলো বিদ্যালয়ে এটা নতুন নিয়ম পালন কৰিব লাগিব। এতিয়াৰে পৰা প্ৰতিমাহে 21 তাৰিখৰ পৰা 20 তাৰিখলৈকে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক ৰেগুলাৰ আৰু কণ্টেক্সচুৱেল দুয়ো শিক্ষা সেতু এটেণ্ডেঞ্চৰ প্ৰিণ্টেড কপি বিদ্যালয়ৰ প্ৰধানে তৈয়াৰ কৰিব লাগিব। এই এটেণ্ডেঞ্চ কপি আৰু সেই মাহৰ চেলাৰী বিল 24 তাৰিখৰ আগতেই BO কাৰ্যালয়ত জমা দিব লাগিব। সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে শিক্ষক আৰু কৰ্মচাৰীসকলৰ মাসিক বেতন বিল সেই প্ৰিণ্টেড শিক্ষা সেতু এটেণ্ডেঞ্চ জমা হোৱাৰ পাছতহে তৈয়াৰ কৰা হ'ব। অৰ্থাৎ এতিয়া এটেণ্ডেঞ্চ আৰু চেলাৰী দুয়ো একে সূত্ৰত জড়িত হৈ গ'ল। সেয়েহে শ্ৰদ্ধাৰ শিক্ষকসকল, এই আদেশ সকলো বিদ্যালয়ৰ প্ৰধান আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। সময়মতে এটেণ্ডেঞ্চ ৰিপৰ্ট জমা নকৰিলে আপোনাৰ বেতন বা আপোনাৰ দৰমহা প্ৰস্তুত হয়তো নহ'বও পাৰে। এই আদেশ এতিয়াৰ পৰা প্ৰযোজ্য হ'ব। আশা কৰোঁ এই তথ্য আপোনালোকৰ বাবে সহায়ক হ'ল। অসম শিক্ষা বিভাগৰ নতুন তথ্য আৰু আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।